প্ৰত্যেকটো ঘৰ নোহোৱা পৰিয়ালক ঘৰ দিবৰ কাৰণে কেবিনেটত অলৰেডি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিসকলে গৃহ পোৱা নাছিল, ঘৰ পোৱা নাছিল, সকলোৱে ঘৰ পাব। CMAYৰ অধীনত অৰুণোদয় আঁচনি বহুতে পাইছে, বহুতে পোৱা নাই। কিন্তু যিসকলে পোৱা নাই, প্ৰতিজন ৰেচন কাৰ্ড থকা মহিলাই অৰুণোদয় পাব বুলি কেবিনেটত অলৰেডি সিদ্ধান্ত লোৱা হৈছে। আপোনালোকক চবকে অৰুণোদয় দিয়া হ'ব। তাৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে। তেনেকুৱা উন্নয়নমুখী অভিলাষী আঁচনি আৰু আমাৰ প্ৰতিজন ব্যক্তিৰ অৰ্থনৈতিক অৱস্থা সবল কৰিবৰ কাৰণে যিবোৰ আঁচনি অসম চৰকাৰে আজি আৰম্ভ কৰিছে, তাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সুনিশ্চিত হৈছে, পৰিয়ালৰ অৰ্থনীতি আজি উন্নত হৈছে আৰু ঘৰত অকল মতা মানুহে উপাৰ্জন নকৰি পেলাই মাইকী বা মহিলা মানুহেও আজি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া, আই অনচাই বিতাংকে, জ্ঞান চোৰাং বিতাংকে, মাইনাও বিতাংকে বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰি পেলাই আজি আত্মসহায়ক গোটক, প্ৰতিজন আত্মসহায়ক গোট আজি 10,000টা আত্মসহায়ক গোটক 25,000 টকাকৈ আৰ্থিক অনুদান দিছে আৰু এই নিৰ্বাচনৰ পিছতে আকৌ 10,000 আত্মসহায়ক গোটক আৰ্থিক অনুদান দিবৰ কাৰণে সিদ্ধান্ত লৈছে। ৰাইজ, আমি যদি আজি খোলা মনেৰে আগবাঢ়ি আহো, এটা জাতিয়ে অন্য এটা জাতিৰ প্ৰতি এটা বিশ্বাস লৈ পেলাই আগবাঢ়ি যাওঁ, তেতিয়া আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব, মংগলময় হ'ব, আনন্দময় হ'ব। আৰু আপোনালোকক সেইকাৰণে মনত কোনো ধৰণৰ বিশ্বাস আৰু অবিশ্বাস, বিশ্বাসটো মাৰি পেলাই অবিশ্বাসক লৈ পেলাই জীয়াই থকাৰ সময় গুচি গ'ল। আমি অবিশ্বাস বা সন্দেহৰ ভাৱ নলৈ পেলাই প্ৰতিটো জনগোষ্ঠীয়ে আগবাঢ়ি আহিব লাগে, হাতত হাত ধৰি পেলাই যাতে আমাৰ এই বিদ্যাৰ অঞ্চল আমি উন্নত কৰিব পাৰোঁ। বিগত সময়ত আমাৰ সময় আছিলে উগ্ৰবাদৰ সময়, বন্দুক বাৰুদ বোমা ইয়াৰ সময়। প্ৰতিটো দিনত উগ্ৰপন্থীৰ হাতত মানুহ মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰতিটো দিনত পুলিচৰ গুলীত উগ্ৰপন্থীৰ মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰতিটো দিনতে বোমা বিস্ফোৰণ হৈছিল। আজি এই সময় নাই, শান্তিৰ পৰিৱেশ আহি গ'ল। কোনে দিলে এইটো? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰত চৰকাৰৰ কঠিয়াল ন্যায়, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি বিটিআৰ অঞ্চলত শান্তি আৰু আমন, শান্তি আৰু সম্প্ৰীতি বিৰাজ কৰিছে। বড়ো মুছলমানৰ মাজত, বড়ো আদিবাসীৰ মাজত বা বড়ো অন্যান্য জনগোষ্ঠীৰ মাজত এই অবিশ্বাসৰ পৰিস্থিতিৰ কাৰণে যি সংঘাত সৃষ্টি হৈছে, এই সংঘাতটো নাই। এতিয়া বিজেপি আৰু NDA চৰকাৰ, বিজেপিৰ নেতৃত্বত NDA চৰকাৰ দিল্লীত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চলি আছে, অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে। আমি এই NDA এলায়েন্সটো আকৌ সুদৃঢ় কৰিবৰ কাৰণে অসম যাতে আগবাঢ়ি যায়, জাতি জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ সংঘাত যাতে নাহে আৰু ভাতৃত্ববোধ লৈ পেলাই সমেল মিল ভাৱে আমাৰ এই অঞ্চলখন উন্নত কৰিবৰ কাৰণে যাতে আমি একেলগে কাম কৰিব পাৰো, তাৰ কাৰণে UPPLA বিজেপি আৰু AJPৰ লগত মিত্ৰতা কৰি পেলাই আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা UPPLৰ কেণ্ডিডেটক জয়ী কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছো। আমাৰ কেণ্ডিডেট বৰপেটা সমষ্টিত AJP দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। AJP দলৰ কেণ্ডিডেট ফণীভূষণ চৌধুৰী ডাঙৰীয়াও আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু আমি পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছো। বিজেপি দলৰ পৰা পূৰ্ণভাৱে সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে AJP দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াও বৰপেটা সমষ্টিৰ পৰা অভিলেখ সৃষ্টি কৰি পেলাই বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে। ধুবুৰীত AJP দলৰ পৰা কেণ্ডিডেট দিছে আৰু ধুবুৰীতো
জিকি যোৱাৰ এটা সম্ভাৱনা আজি প্ৰায় স্পষ্টৰ পৰা স্পষ্ট হৈ আহি আছে। আমি অসমত প্ৰায় 14টা সমষ্টিত NDA দলৰ কেণ্ডিডেট দিছো। প্ৰতিটো সমষ্টিৰ পৰা NDA কেণ্ডিডেটে জয়ী হ'ব পৰাকৈ একেলগে যৌথভাৱে আমি মিলিজুলিভাৱে কাম কৰিছো। এইকাৰণে আপোনালোকক মই অনুৰোধ জনাইছো, কোকৰাঝাৰবাসী ৰাইজ, আপোনালোকে আজি সিদ্ধান্ত লওক, সংকল্প লওক, জয়ন্ত বসুমতাৰী ভাৰতবৰ্ষৰ ভিতৰতে হাইষ্ট পাৰ্চেণ্টেজ লৈ পেলাই জয়ী হোৱা এজন কেণ্ডিডেট হ'ব লাগে আৰু আপোনালোকে তাৰ কাৰণে সংকল্প লওক। সেইকাৰণে মই আৰু বেছি দীঘলীয়া ভাষণ ৰাখিব খোজা নাই। মোৰ পিছত অন্যান্য অতিথিসকলে ভাষণ ৰাখিব আৰু অলপ পিছতে আমাৰ মুখ্য অতিথি JP নাড্ডা, ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আৰু ভৱেশ কলিতা ডাঙৰীয়া আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ পৰা আমি ভাষণ শুনিম। সদৌ শেষত মই আপোনালোকক শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছো। নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, NDA জিন্দাবাদ,